মাজনী চাহকণ খাই ল তই আকৌ আজি ৰাতিপুৱাৰ পৰা চাহ খোৱাই নাই নহয় আৰু চাহকণ খাই লৈ তই গাটো ধুই আহিবি তেতিয়া মন চনবোৰ ভাল লাগিব ঠিক আছে মা শুনচোন মাজনী মা কোৱাচোন এই তোৰ পিছে এই পঢ়াবোৰ হৈছেগে নে নাই হোৱা হৈছেগে মা ভালদৰে পঢ়িবি দেখিছই নহয় দেউতাৰেতো কিমান কষ্ট কৰি পঢ়াইছে মা দেখিছোঁ আৰু মই ভালদৰে পঢ়া শুনা কৰিছোঁৱেই আৰু ভালদৰে আমি টিউশ্যন এটাও দিব পৰা নাই আনৰ দৰেতো ভালকৈ সুবিধা দিবও পৰা নাই যি পঢ়িছ ভালকৈ পঢ় ভাল নম্বৰ পাই পেলানি স্কুলৰ ছাৰ বাইদেউ তোৰ ওপৰত বহুত আশা কৰিছে মা সেইদিনাখিনি যে ছাৰ আহিছিলে সেইদিনাখিনিও মোক কেইখনমান কিতাপ দি থৈ গৈছিলে ছাৰে ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব দেখিছ নহয় আজিকালি সেই দেৱজ্যোতি বাহঁতক দেখিছ নাই কেনেকৈ চাকৰি লৈছে তয়ো তেনেকৈ চাকৰি এটা কৰিব পাৰিব লাগিব আৰু চাকৰি নকৰিলেও দেখিছ নাই আজিকালি কিমান সুবিধা নিজে টিউশ্যন এটা কৰিব পাৰিলেও বহুতখিনি ভাল মানুহ হ'ব পাৰিবি চাকৰি কৰিবলৈ আজিকালি ঘুচো দিব নালাগে ভালকৈ পঢ় আৰু কিবা যদি নথকা থাকে ছাৰহঁতৰ ওচৰলৈ গৈ সুধি আহিবি মই বাৰু একো দেখাব নোৱাৰোৱেই মা তোমালোকে কিন্তু বেছিকৈ চিন্তা কৰি নাথাকিবা মইতো পঢ়িছোঁৱেই মই চিন্তা নকৰোঁ হ'ব পিছে এতিয়া তই এইখিনি সামৰি এই চাহকণ খাই গা পাবোৰ ধুই আজৰি হ'গে আকৌ অলপ দেৰি পিছত পঢ়িবি দেই মাজনী মা হ'ব দে মই ভাত আজি বহুদিনৰ মূৰত ঘৰলৈ আহিছিলোঁ বিহু বুলিও এবাৰ ঘৰলৈ আহিবলৈ নহ'লে ঘৰত গাড়ী থাকিলে কি হ'ব চলাবলৈ মানুহ নাথাকে নহয় বহুত দিনৰ মূৰত বাক লগ পাব লৈছোঁ পাই বৰ ভাল লাগিছে মনটো ব'লা আছে বা নাই ঘৰত মানুহ দৰ্জাখন খোলা দেখিছিলোঁ ব'লা নব ঘৰত আছে নে কি এহেঁতি ঘৰতে নায়েই নেকি বলচোন নব দৰ্জা যে মেলি এই মানুহবোৰ ক'ত গ'ল তুমি আহিলা নেকি চোৱা খবৰ চবৰ নিদিয়াকৈ আহিলা মই আকৌ এই পিছফালে কাম এটা কৰি আছিলোঁ আহাচোন আহা ব'লা ভিতৰতে বহাগে ব'লা আইও বোলো মানুহবোৰ নাই বুলিহে ঘৰত গোটেই দৰ্জা চৰ্জা মেলি থয় মানুহবোৰ আছে আহা ইয়াতে বহো ৰ'দতে বহো আকৌ ভিতৰত নবহোগে বেগ চেগবোৰ তাতে থৈ আহিছোঁ ইয়াতে বহো চিলা তই ভিতৰৰ পৰা নোলাই খালি নি আহচোন ভণ্টি আহিছে আহিলে নি আইও তই ধনীবা ক'ত আছ আইও এজনী খাই শকত হৈছে পঢ়িছ নে খাইছ তই পঢ়িছোঁৱে আকৌ ভণ্টি তুমিও আহিলা তোমালে কিবা এটা আনিছিলোঁ লোৱা মা নব নব দাদা মাৰিও আইও তোমালোক আকৌ বাহিৰতে বহিলা চোৱাচোন ভিতৰতে বহিব পাৰিলাহেঁতেন মই চাহি আলুকৈ লৈ আহিছোঁ আৰু জলপান ভিতৰতে খাবাগে হোৱা সেই মা নাই আকৌ সকাম এটালৈ গৈছে আৰু এখেতো সেই কামলৈ গ'ল আজি চাগে লগ নাপাবাই তোমালোক থাকিবা নহয় চাগে সদায় হ'ল ইমান দেৰিকৈ আহিছা তোমালোক আইও আহিম বুলি ক'লে আহিবলৈ নহয়েই সময়ে দেখোন নিমিলে বাকীতো পৰীক্ষা পালেহিয়ে নহয় পালেহি আৰু পেহী পঢ়া শুনা কেনেকুৱা চলিছে ভালেই চলিছে নাজানো আৰু দেই তাই কি কৰিব বাকী পঢ়াত পঢ়িছে আমি আৰু যিখিনি পাৰোঁ সেইখিনিহে কৰোঁ আমিতো একো নাজানোৱে পঢ়া শুনাৰ কথা তাইহে জানিব এতিয়া তাকেইতো নোট চোট আছেনে আছে থাকোঁতে আছে স্কুলৰ ছাৰ বাইদেউহঁতো এই কিবা কিবি কিতাপ আহি দি থাকেহি নহয় মাজে সময়ে দেখায়ো দিয়েহি আমি দেখোন ভালকৈ টিউশ্যন এটাও দিব পৰা নাই কৰিছে আৰু এনেকেই তাই আৰু টেষ্টত বাৰু ৰিজাল্ট ভালেই কৰিছে বাকী এতিয়া কি কৰে স্কুলৰ শিক্ষকসকলেও তাইৰ ওপৰতে আশা কৰি আছে প্ৰথমৰ দিনাখনি কি আছে আছামিজ আছে পেহী তই কথা পাতি থাকিব নালাগে যা এতিয়া পঢ়গৈ ভণ্টি আহিছে এতিয়া যাবগৈ তই যা পঢ়গে যা পৰীক্ষা পালেহি নহয় তোৰো আৰু পাবহিয়ে নহয় 2 বছৰ 3 বছৰ পাছত মোৰ যে এতিয়াৰ পৰাই ভয়েই লাগিছে তোৰ নামততো বহুত পইচা খৰচ কৰিছোঁ কি যে হ'ব আৰু ইমান টিউশ্যন দিছোঁ ভাল ৰিজাল্ট এটা নকৰিলে জানো হ'ব পইচাখিনি খৰচ কৰিলেই নহ'ব নহয় মোৰ যে ভয়ে লগা হৈছে এইবোৰ যাওঁ শাকৰ বাৰীৰ পৰা শাক কেইটামান লৈ যোৱাই ভাল ঘৰলৈ আমাৰ তাতনো ক'ত ইমান নাপাওঁ এই দাদাই চাগে খেতি কৰি থৈছে লৈ লওঁ ধেৰ খেতি কৰিছে এইবোৰ লাইশাক দেখোন ধেৰ আছে লৈ যাওঁ আইও ৰাম জপনা এখনো দিয়া নাই এইবোৰ বেঙেনা ৰুইছেহে লৈ যাওঁ লাইশাক দুজোপামান এইবোৰ আকৌ সঁচলেই থৈছে নেকি দেখিছ নাই এইবোৰ ইয়াত খেতি হোৱা লৈ যোৱা এইবোৰকে ককায়েৰে বেছি কিনি এই পঢ়া পাতি খৰচ কৰে জানা তুমি লৈ যোৱা বেছি আৰু এই তাৰ পৰাও লৈ লওঁ চিনি আৰু এখন গাড়ীত ফুলকবি আছে তাৰো লৈ ল'বা বাকী মই তোমালোকৰ গ'লো ভাত পানী যোগাৰ কৰোঁ তুমি নিজে চিঙি আনাচোন একো নহয় হ'ব বাৰু তই থাকিবি নে ইয়াত নহ'লে তুমি মোৰ লগতে
আহা বা ওচৰত লৈ আহিবা ওলকবি কেইটামান আমাৰ তাত আকৌ নায়েই নহয় চব কিনাহে অঁ তুমি লৈ নাযোৱা ককায়ে এতিয়াতো নিনো আহি নাপায়হি তুমিয়ে লৈ মেলি লোৱাচোন কি কি লাগে মই সেই দুজোপাকে ছিঙি দিছোঁ এইফালে সেই দুজোপাও ছিঙিব পাৰিবা আৰু ইখন বাৰীতে ওলকবি আছে তুমি তাৰ পৰাই আনি ল'বা একো নহয় ঘৰৰ মানুহ ঘৰৰ ছোৱালী ঘৰৰ কথাহে ল'বা ভাতকেইটা খাই বৰ ভাল লাগিলে দেই আজি বহু দিনৰ মূৰত বৌ হাতৰ ভাতকেইটা খালোঁ আৰু বেয়া চাই নাপাবা আৰু মাও আহি নাপালেহি আকৌ সকামৰ পৰা নাপাওঁ তাকে মা আৰু দাদাক লগ পোৱা হ'লে ভাল আছিল মা আকৌ সকামৰ পৰা আহি নাপালেহি এখেতৰতো এনেও ৰাতিয়ে হ'ব মই এইখিনি লোৱা আৰু ইয়াকো ক'বা আকৌ এবাৰ আহিবলৈ ভালকৈ আহিবা এবাৰ থকাকৈ আহিবা তুমিও আহিবা দেই ভালকৈ পঢ়া শুনা কৰিবা গৈ থাকা তেনেহ'লে আমি যাওঁ এতিয়া দেই আৰু তই ভালকৈ পঢ়িবি এইটো ল আহিও নিদিলেও হয় যোৱা নাই দেই অঁ যাওঁ দেই আমি ভালকৈ পৰীক্ষা দিবি আকৌতো পৰীক্ষা শেষ হ'লেহে আহিম আৰু ভালকৈ থাকিবলৈ ভণ্টিকো লৈ আহিম হ'ব পেহাকো লৈ আহিম এইবাৰ পেহাও বহুত দিন অহা নাই নহয় আকৌ মোক কৈছে তুমি অকলে অকলে গ'লা বুলি হ'ব দে মই যাওঁ দেই তই থাক হ'ব যোৱা দেই মাহঁতক কৈ দিব দেই মোৰ একদম মানে সময় নহ'ল আৰু হ'ব হ'লে ভাল লাগিলে ন তুমি নাথাকিলে হ'ব দিয়া যোৱা অঁ এই পৰীক্ষা যে সেইটো কাৰণে নাথাকিলোঁ আকৌ পিছে পৰে আহিম বাৰু বল মাজনী পঢ়গৈ দেখিছ নহয় পেহীৰো এতিয়া খবৰ ল'লেহি এতিয়া আৰুনো কেইদিন আছে সিজোৱাকৈ ইটো আহিব সিটো আহিব দিনত তেনেকৈ পঢ়া নহয় আৰু দেখিছ নহয় তোক কিমান আশা কৰিছে আমি তেনেকৈ সুবিধা দিবই পৰা নাই এতিয়া পেহীৰৰ ছোৱালী দেখিছ ভাল স্কুলত পঢ়াই আছে ভালকৈ টিউশ্যন দিছে মইতো একো কৰিবই পৰা নাই দেউতাই যি পাৰে তোক খৰচ কৰিছে আৰু তই আৰু ভাল টিউশ্যন এটা দিব নোৱাৰিছে তই এতিয়া দুখ নকৰিবি যি পাৰিছ তাকে কৰি দেখা মা মই পঢ়িছোঁৱেই সেইদিনাখিনি যে ছাৰ আহিছিল কিতাপ কেইখনমানো নি থৈ গৈছিলে তই সেইবোৰ মইতো একো সেইবোৰ পঢ়াৰ কথা নাজানোৱেই নিজে নপঢ়িলোঁ কাৰণে আজি তোক ভালকৈ দেখাই দিব পৰা নাই মই যদি আজি ভালকৈ পঢ়া হ'লে তোকো দেখাই দিব পাৰিলোঁহেঁতেন তই সেইকাৰণে ভালকৈ পঢ় ভাল চাকৰি এটা কৰিব নোৱাৰিলেও ভাল মানুহ হ'ব লাগিব আৰু আজিকালি দেখিছ নাই চাকৰি পাবলৈও কিমান সহজ সেই দেৱজানী বা এতিয়া চাকৰি কৰি আছে সেইবোৰ কি ইমান আমাৰ নিচিনা ঘৰৰ ছোৱালীহে সেই আগতে এতিয়া চাকৰি কৰিলে খোজ দিব লাগে আজিকালি খোজ চোজো দিব নালাগে কিমান ভাল সুবিধা আহিছে পঢ়িবলৈও এতিয়া দেউতাই এতিয়া পইচা দিব পৰা নাই কি হ'ল নিযুত মইনা পাইছে ডাঙৰ বাহঁতে এতিয়া তহঁতিও পাবি মেট্ৰিকটো পাছ কৰি এতিয়া তহঁতি 300 টকাকৈ গাখীৰ খাবলৈ বুলি পাইছে সেইবোৰ সুবিধাবোৰ কিমান পাইছে এতিয়া সেইবোৰ সুবিধাবোৰ চৰকাৰেও দিছে তহঁতি সেই সুবিধাখিনি লৈ আগবাঢ়িহে যাব লাগে আমি নোৱাৰিলেও যদিও চৰকাৰখনেতো সুবিধা দিছে ব'ল মাজনী পঢ়কে ভাল মানুহ হ'বি ব'ল মা ব'লা